এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আমাৰ পৰৱৰ্তী প্ৰতিযোগী লখিমপুৰৰ কৌশিকী হাজৰিকা আৰু শিৱসাগৰৰ ৰাজকুমাৰী ফাল্গুনী। ইমান কম বয়সতে তোমালোকে ভূপেন্দাৰ এটি ইমান ডান্স সৃষ্টি এটেম্প্ট কৰিছা গ্ৰেট এফৰ্ট খুব ধুনীয়া পাৰফৰ্মেন্স মই जाऊ खुशी हमारे महागुरु जसविंदर मैम और उसले मैम कैसा लगा आपको बहुत बहुत अच्छा है और कौशिकी और राजकुमारी दोनों ने बहुत अच्छा गाया लेकिन होता है ना कुछ थोड़ा सा दोनों की आवाज़ बहुत अच्छी है बट राजकुमारी इसके एक्सप्रेशंस बहुत मुझे मज़ा आया इसने एक एक जगह एकदम करेक्टली है थैंक यू मैम ये इसको मेरी तरफ से एक्स्ट्रा पॉइंट्स गर्ल हैज़ रियली शी sang वेरी वेल बोथ हैव sang वेल वो भी बहुत अच्छा गाई लेकिन इसने एक एक जगह को बिल्कुल करेक्ट कहा वेरी गुड शाबाश कॉन्ग्रेचुलेशन्स बहुत अच्छे সংগীতা বাইদেউ আপোনাৰ কেনেকুৱা লাগিছে ৰাজকুমাৰী তাই ইমান সুন্দৰ গাইছে তাইক ক'বলৈ একো নাই একদম সুন্দৰ আৰু কৌশিকীও সুন্দৰ গাইছে কিন্তু দূৰ হে সেই লাইনটো তোমাৰ গম পাইছানে অকণ বেখুৰা গালা সেইটো দূৰ হে বাকী কিন্তু ভালে গাইছিলা এতিয়ালৈকে তিনিটা গান শুনিলোঁ এই তিনিটাৰ ভিতৰত মানে একদম খুব ভাল লাগিছে আৰু এটা কাৰণ আমাৰ বাদ্যযন্ত্ৰীসকলে খুব সুন্দৰ বজাইছে ট্ৰেক যেন লাগিছে মোৰ ট্ৰেক নে বজাইছে
তেওঁলোকে আৰু তাৰ লগতে তোমালোকেও খুব সুন্দৰকৈ গাইছা আৰু ভালকৈ গাবলৈ চেষ্টা কৰিবা শুভেচ্ছা থাকিল মৌচুমী বা কণ কণ দুজনী অকণমানি ইমান কঠিন গান তোমালোকে গাবলৈ চেষ্টা কৰিছা প্ৰথমেই কৈছোঁ সেইটো বহুত ডাঙৰ কথা কিন্তু আজি যিহেতু কম্পিটিশ্যন মোৰ ফাল্গুনীৰ গোৱাৰ যিটো প্ৰকাশ ভংগীমা ইণ্টনেশ্যনবিলাক মোৰ আজি খুব ভাল লাগিছে ধুনীয়া হৈছে খুব ফিল এটাত গাইছে তাই কৌশিকীও ভাল গাইছা কিন্তু মোৰ তুমি গম পাইছা নহয় থেংক ইউ ছ' মাছ তুমি নিজে একচেপ্ট কৰিছা যে কোনখিনি জেগাত ভুল হৈছে এইটো খুব ডাঙৰ কথা প্ৰকৃত শিল্পী গায়ক গায়িকাৰ সেইটো এটা খুব ডাঙৰ গুণ যে নিজৰ ভুলবোৰ একচেপ্ট কৰি লয় মোৰ ভুল হৈছে তেতিয়াহে আমি আগবাঢ়িব পাৰিম আমি বহু কথা শিকিব পাৰিম নহয়নে দুইগৰাকী মোৰ কাৰণে কণ কণ দুজনী অকণমানি মই দুইগৰাকীকে বহুত বহুত মৰম দিছোঁ ভৱিষ্যতে আৰু বহুত ভাল হ'ব লাগিব দেই দীপক ছাৰ সংগীতা বাই কৈছে যে ইনষ্ট্ৰুমেণ্টেলিষ্টবিলাকে খুব ধুনীয়া বজাইছে মোৰ মতে একে কথা গতিকে ইনষ্ট্ৰুমেণ্টেলিষ্টবিলাকৰ কাৰণে আমিও মিউজিচিয়ান এটা হাততালি হ'ব লাগে প্ৰথম কথা তেওঁলোক নহ'লে আমাৰ গান বাদ্য একো নহয় তাৰমানে আমাৰ ইয়াত এটা ডিভিজন থাকে অকণমান যে ইনষ্ট্ৰুমেণ্টেলিষ্ট মই গান গাওঁ এওঁ পাছত বজাব এনেকুৱা ধৰণৰ কথা থাকে আৰু সেইটো কথাটো নহয় চব সমান কাৰণ গানক ফ'ল' কৰি পেলাই ইনষ্ট্ৰুমেণ্টেলিষ্ট একজন ডাঙৰ হয় গতিকে যিয়ে নহওক তোমাক শুভাশীষ দিছোঁ আৰু আকৌ এবাৰ ইনষ্ট্ৰুমেণ্টেলিষ্টৰ কাৰণে পৰমদা এই ইনষ্ট্ৰুমেণ্টৰ কাৰণে হাততালি দিব লাগে আচলতে দীপকে খুব ধুনীয়া কথা এটা কৈছে এভৰি মিউজিচিয়ান ইজ म्यूजिशियन एब्सोल्युटली बहुत मुश्किल होता है जब फिल्मों में बजता है तो बहुत बड़ा ऑर्केस्ट्रा होता है लेकिन उसी गाने को 5-7 लोग जब बजाते हैं तो वो उसका वैसा ही इफ़ेक्ट आना आप समझ सकते हैं कि कितना मुश्किल है लेकिन जिस तरह से ये लोग बजाते हैं करते हैं ये आसान नहीं है सो इनके लिए एक ज़ोरदार ताली होनी चाहिए जरूर और रही बात इन बच्चियों की तो मुझे बड़ा अच्छा लग रहा था उसने एक जगह बड़ी अच्छी जो कही जो अंतरे में तो राजकुमारी यस मैम एक बार कहो तुम्हारी जो लाइंस थी शहर ये सांस का पिया ना पिया पिया ना पिया ये जाता है ना 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 पिया ना पिया क्या ना 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 ला ना 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 धीरे चलो बुझ गई ना 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 ये ऐसे आना चाहिए तुम्हारे में वो बात है तुम बेटा कर सकती हो नेक्स्ट टाइम 1 बार 2 बार 3 बार जो ओरिजिनल होता है उसे ध्यान से सुनो ये टिप्स दे रही हूँ मैं इसके पैसे नहीं लूँगी हमेशा गाने को ध्यान से सुनो ओरिजिनल में क्या गाया है फिर आप अपना कहिए जो भी कहना है बट आपने फिर भी बहुत अच्छी कोशिश की है मुझे बहुत खुशी हुई थैंक यू गॉड ब्लेस बोथ